কিমান সংখ্যক মানুহক একচুয়ালি এইবাৰ টকাটো পাব ঠিক আছে ড্যাশবোৰ্ড আপোনালোকে দেখি আছে যে এতিয়ালৈকে প্ৰজেক্ট সাবমিশন যেটো কৰিছে কিমান সংখ্যক মানুহ কৰিছে দেখি আছে 88,907 জন মানুহ কৰিছে আৰু কিন্তু টোটাল ৰেজিষ্টাৰ হৈছিল 1,62,612 জন আৰু ইয়াত লিখিছে আৰু পেন্ডিংত আছে 727 জন কিন্তু এতিয়া টোটাল সাবমিশন ইয়াত যেটো আপোনালোকে দেখি আছে সাবমিশন এপ্লিকেশন 88,907 আৰু আবেদনৰ সংখ্যা 1,62,612 জন আৰু পেন্ডিংত আছে 727 জন এতিয়া আপোনালোকে ক্লিয়াৰ হৈ যাব পাৰে হয়তো এবাৰ বহু সংখ্যক মানুহৰ নসিব ভাল হ'ব কাৰণ যিবোৰ মানুহে যোৱাবাৰ আবেদন কৰিছে মাত্ৰ 25% মানুহ সিলেকশন কৰিছে কিন্তু এবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ডাইৰেক্টলি কৈছে যে আমাক এবাৰ 75,000 মানুহক টকা দিব যিমান সংখ্যক মানুহে আবেদন নকৰক কিয় তো এটা কথাটো হৈছে মই যদি মিলাই চাম আপোনালোকে দেখি পাব ওয়েষ্ট কাৰ্বি আংলঙৰ পৰা কিমানজন মানুহে আবেদন কৰিছে দেখি আছে আপোনালোকে ডিমা হাছাৰ পৰা তাৰ পিছত কাৰ্বি আংলং কৰিমগঞ্জৰ পৰা তিনসুকিয়াৰ পৰা দেখিছে 2,859 জন মানুহে কৰিছে বৰপেটাৰ পৰা শিৱসাগৰৰ পৰা তাৰ পিছত আপোনালোকে দেখি আছে হোজাইত যোৱাবাৰ একদম কম আছিল কিন্তু যেহেতু মই হোজাৰ পৰা বিলং কৰোঁ তেতিয়া সেইভাবে আপোনালোকক দেখুৱাই লৈছো হোজাইত একদম কম আছে এবাৰ হোজাইত মাত্ৰ দেখি আছে হোজাইত মাত্ৰ 1,991 জন মানুহ আছে আৰু ভজালিত আছে কাছাৰত আছে আপোনালোকে দেখি আছে গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছো এতিয়াও যদি কোনো মানুহে প্ৰজেক্ট সাবমিশন কৰা নাই নহয় আপোনালোকে অতি সোনকালে প্ৰজেক্টটো সাবমিট কৰক কাৰণ এইবাৰ বহুতে লাকি চান্স আছে এবাৰ টকাটো পোৱাৰ কাৰণ যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আমাক কৈছে যে এবাৰ 75,000 মানুহক সিলেকশন কৰিব বুলি ঠিক আছে এটা চাক দৰঙত কিমানজন মানুহে কৰিছে মাজুলীত কিমানজন গোলাঘাটত কিমানজন সংখ্যক মানুহে কৰিছে লখিমপুৰত দেখি আছে ডিব্ৰুগড় সবতকৈ বেছি 6,966 জন মানুহে কৰিছে বঙাইগাঁৱত কৰিছে ঠিক আছে তাৰ পিছত মৰিগাঁৱত কৰিছে চৰাইদেউত বহুত মানুহে কৰিছে আৰু লাষ্টত চাক তামুলপুৰত কোকৰাঝাৰত আৰু চিৰাঙত মাত্ৰ 985 জন মানুহ কৰিছে নগাঁৱত 4,725 জন মানুহে কৰিছে আৰু বিশ্বনাথত 2,347 জন মানুহে আবেদন কৰিছে এতিয়া অলপ তললৈ আহিলে আপোনালোকে গম পাব এন্টাৰপ্ৰেনিয়ৰশিপ ষ্টেটাস দেখি আছে তো ফ্ৰেন্ডস এবাৰ চান্সেসটো এই কাৰণে বেছি আছে কাৰণ যেহেতু আপোনালোকে দেখিছে 1,62,612 জন মানুহৰ ভিতৰতে প্ৰজেক্ট সাবমিশন কৰিছে 88,907 আৰু ফাইনেল এটা পেন্ডিংত আছে 727 জন মোটামুটি ধৰি লওক 1 লাখ জন মানুহে ফাইনেল সাবমিশনটো কৰিব আৰু 62,000 মানুহে হয়তো নকৰিব পাৰে যোৱাবাৰ তেনেকৈ হৈছিল গতিকে যোৱাবাৰ 1 লাখ বহু প্ৰায় 75,000 মানুহে কৰিছে মাত্ৰ প্ৰজেক্ট সাবমিশন কৰিছে 1 লাখ মানুহে তো এতিয়া মই আপোনালোকক এটা কথা মই নিৰ্দিষ্টভাৱে ক'ব পাৰো হয়তো যিমান সংখ্যক মানুহে এবাৰ প্ৰজেক্ট সাবমিশন কৰিছে ভালকে যদি কৰিছে আপোনালোকে হয়তো টকাটো পাব এতিয়া চাক এন্টাৰপ্ৰেনিয়ৰ ষ্টেটাস যদি আমি চাওঁ এন্টাৰপ্ৰেনিয়ৰ ষ্টেটাস হয়তো প্ৰজেক্ট যেটা সাবমিট কৰিছে তেতিয়া আপোনালোকে হয়তো গম পাব যে ফাৰ্স্ট টাইম এন্টাৰপ্ৰেনিয়ৰ যদি হয় ইয়েস কৰিব দিছে গতিকে সেই অপচনটো ইয়াতো দেখুৱাই দিছে যে ফাৰ্স্ট টাইম এন্টাৰপ্ৰেনিয়ৰ কিমান সংখ্যক মানুহ আছে ফাৰ্স্ট টাইম এন্টাৰপ্ৰেনিয়ৰ 87.74% মানুহ আছে তাৰ মানে 9 জন মানুহ আছে ফাৰ্স্ট টাইম এন্টাৰপ্ৰেনিয়ৰ মানে বেছিভাগ সংখ্যক মানুহে নতুনকৈ আবেদন কৰিছে বা নতুনকৈ বিজনেস কৰি আছে আৰু অলৰেডি এন্টাৰপ্ৰেনিয়ৰ 12.26% আছে যত নেকি 10,898 জন মানুহে কৰিছে দেখিছে তো সেইভাবে আজিৰ এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব ফ্ৰেন্ডস কোনো স্কিপ নকৰিব লাষ্টলৈকে চাব হয়তো আপোনালোকে ক্লিয়াৰ হৈ যাব পাৰিব যে আপোনালোকে টকাটো পাব নে নাপাব ঠিক আছে তো তাৰ পিছত চাক ইয়াত আপোনাক কনস্টিটিউশন ওয়াইজ যদি চাও আমি পাৰ্টনাৰশ্বিপত কিমান সংখ্যক মানুহে কৰিছে তাৰ পিছত ইন্ডিভিজুৱেল সবতকৈ বেছি আপোনালোকে দেখি আছে 57,000 আৰু যদি মই প্ৰাইভেট লিমিটেডত চাও তেতিয়ালে নাই বেছিভাগ সংখ্যক মানুহে কিন্তু ইন্ডিভিজুৱেল মাত্ৰ 543 জন প্ৰাইভেট লিমিটেডত কাম কৰি আছে ঠিক আছে তাৰ পিছত পাৰ্টনাৰশ্বিপত আপোনালোকে দেখিছে পাৰ্টনাৰশ্বিপত আছে প্ৰায় আৰু ইন্ডিভিজুৱেল সবতকৈ বেছি 57,748 দেখি আছে 57,748 আৰু প্ৰপাৰ্টিছত 30,013 জন মানুহ প্ৰপাৰ্টিছত মানে অলৰেডি তেওঁলোকৰ বিজনেছটো ৰানিং হৈ আছে ঠিক আছে
তাৰপিছত আপোনালোকে লেণ্ড এবিলিটি ৱাইজ যদি চাই লেণ্ড এবিলিটি ৱাইজ আপোনালোকে বুজি পাইছেনে নাজানো লেণ্ড মই আপোনালোকক বুজাই দিছোঁ লেণ্ড এবিলিটি ৱাইজ আপোনালোকে যেতিয়া ছাবমিশ্যন কৰিছে তেতিয়া মাটিটো আপোনাৰ নিজৰ আছে নে বেলেগৰ আছে সেইটো বুজাইছে ঠিক আছে বেছিভাগ সংখ্যক মানুহ চাওক ইয়াত নিজৰ মাটি আছে দেখুৱাইছে 43,389 জন মানুহৰ নিজৰ মাটি দেখুৱাইছে আৰু আপোনালোকে দেখি আছে আৰু ৰেণ্ডত আছে 30,970 জন মানুহে ৰেণ্ডত মানে ভাড়ালৈ দোকান কৰি আছে বা বিজনেছ কৰি আছে